Hi guys, welcome to our vlog. মই নিবিৰ আৰু মই নামিন আজি আপোনালোকক লৈ আহিছো এটা নতুন vlog. আজি ডেটো বহুতে স্পেশাল কেলে কি আজি কি হয় কৈ দেই মন আজি হৈছে কালী পূজা আৰু দিৱালীও আছে সেইকাৰণে আমি দুইটা আজি বহুতে এক্সাইটেড আৰু আজি আপোনালোকক দেখাম আমাৰ দিৱালী প্ৰিপাৰেচন কেনেকুৱা মানে হৈছে চলি আছে আৰু আপোনালোকক দেখাম আৰু আপোনালোকক প্ৰথমতে কৈ দিওঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাব আৰু তাৰপিছত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কেলে কি এইকেইদিন আমাৰ সাবস্ক্ৰাইবাৰ বহুতে কমি আছে সেইকাৰণে ভিডিঅ'টো চাব আৰু সাবস্ক্ৰাইবো কৰি দিব আৰু এতিয়া বলক আপোনালোকক দেখুৱাম আমাৰ দিৱালী প্ৰিপাৰেচন কেনেকুৱা চলি আছে এতিয়া সেইফালে আমাৰ বম আহি গ'ল বলক আপোনাক দেখাই দিওঁ কি বম আনিছে আৰু এইকেইটা আমাৰ বম এবাৰ আমাৰ পাপাই কিনিব লগা হোৱা নাই আমাৰ জানমাই গিফ্ট দিছে আৰু এইফালে চব আৰু এইফালে আমাৰ লাইটৰ কাম কৰিবলৈ লাগি গৈছে চবে আৰু মই এতিয়া গম পাইছোঁ যে আমাৰ আইতা ককাহঁতো আহিব সেইকাৰণে মই বহুতে এক্সাইটেড আৰু বহুত দিনৰ পিছত মোৰ আৰু এটা ফেভৰেট ফেষ্টিভেল আহিছে দেৱালী আৰু দেৱালী মোৰ বহুতে ভাল লাগে মানে ফেষ্টিভেল এইফালে আমাৰ আইতাহঁত আহি পাই গ'লি এইফালে আমাৰ আইতা এইফালে আমাৰ মায়ে বনাইছে আজি এইফালে হাঁহৰ মাংস তাৰপিছত এইফালে দাইল এইফালে এটা চব্জি আৰু এইফালে ভাত আৰু এইফালে মাছৰ পিটিকা খৰিচা দিয়া আৰু এইখিনি হৈছে এইফালে আমাৰ লাইট লগাই হৈ গ'ল আৰু অলমষ্ট অ'কে গাইজ এতিয়া মই ধুনীয়াকৈ কুৰ্তা চুৰ্তা পিন্ধি ওলাই লৈছোঁ আৰু এতিয়া মই আৰু মায়ে ধুনীয়াকৈ ৰংগলী বনাম বুলি ভাবিছোঁ ব'লক আজি আমাৰ ৰংগলী কি ডিজাইনত বনাইছোঁ ব'লক আপোনালোকক দেখুৱাম এইফালে আমাৰ মায়ে আৰু আমাৰ নিবিৰে ৰংগলী বনাই আছে এইফালে এইটো আমাৰ নিবিৰ মা এইফালে চাই দিয়া নিবিৰ এইফালে লাইট লগোৱা হৈ গ'ল আমাৰ এইফালে লাইট জ্বলাই দিলোঁ লগাই পেলাই এইফালে হৈ গ'ল আৰু দীঘল এতিয়া লাহেকৈ ফটকা ফুটাম আৰু আপোনালোককো দেখাম আৰু এইফালে আমাৰ মায়ে চাকি ৰেডি কৰিছে ৰখিবা মা ময়ো আহি হেল্প কৰি দিম আৰু এইফালে আমাৰ অলপমান চাকি লগাই হৈ গ'ল আহা মা এতিয়া জ্বলাই হৈ গ'ল তাৰপিছত এতিয়া আমি দিম আগফালে অঁ এইফালে চাওক আমাৰ লাইনটো ইমান ধুনীয়া লাইট চবতে লাইট লগোৱা আছে ইমান লৈ আন ডাঙৰটো now the big scam আমি এই বোমটোৰ নাম ৰাখিছোঁ কেতেকী এতিয়া আমি অকণমান ওলাই যাম কলনী ফুৰিবলৈ আমাৰ ৰক্তিমা যাব চনিকা মাহী যাব ভণ্টি যাব মই যাম ইমন যাব মা যাব পুৰা ফুৰিম কলনীবিলাক বহুত ধুনীয়াকৈ সজায় ভণ্টি আৰু এইফালে মোক দুটা লগৰ কৰিব আহিছে এইটো যতীন হাই বলো হাই এই যতীন হেপী দিৱালী যতীন হেপী দিৱালী থেংক ইউ ভণ্টি গান ষ্টাৰ্ট হৈ গ'ল গাড়ীত উঠিলে যে সেইকাৰণে এইবিলাক চব ঘৰবিলাক ইমান ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে আৰু আজি আমাৰ গাড়ীখন অকণমান চাপৰ হ'ল নহ'লে আপোনালোকক আৰু ভালকৈ দেখুৱাব পাৰিলোহেঁতেন ওপৰৰ পৰা আৰু চব তথাপিতো ইমান ধুনীয়াকৈ ঘৰবিলাক সজাই থৈছে ইটোতকৈ ইটো ধুনীয়া একদম মানে কম্পিটিশ্যন মানে কৈছোঁ ন বহুত ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে আৰু বেছিভাগ মানুহ ৰাতি এই কলনীবিলাক চাবলৈ ওলাই আহে মানে
ইমানে ধুনীয়াকৈ সজাই কৈছোঁ নহয়, ইমানেই ধুনীয়াকৈ। এইটো এটা চাওক, ইমান ধুনীয়াকৈ সজাইছে। ৱাও মানে ৱাও, ইমান ধুনীয়াকৈ সজাইছে। আৰু আমিও প্ৰতিবাৰে বোম চুম ফুটাই অকণমান এই কলনীবিলাক চাবলৈ ওলাই আহোঁ। ইমান ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এইটো এটা চাওক, ইমান ধুনীয়াকৈ। আৰু এইটো এটা চাওক, ৱাও, বোম ফুটাইছে বাছ ষ্টেণ্ডতো। আৰু এতিয়া আমি খাব আহিছোঁ বাছ ষ্টেণ্ডত। এতিয়া আপোনালোকক আমাৰ মামাৰ দোকান, আমাৰ জানমা দোকান দেখুৱাম, বহুত ধুনীয়াকৈ। আৰু এইফালে চাওক, আমাৰ মামাই ইমান ধুনীয়াকৈ গিফ্ট টেম্পাৰ্ছবিলাক সজাই থোৱা আছে, স্পেচিয়েলি দিৱালীৰ কাৰণে। এয়া চাওক, ইমান ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এইফালে চাওক, ড্ৰাই ফ্ৰুইটছৰ আইটেম আছে, ইমান ধুনীয়াকৈ সজাইছে ন মামাই। আৰু আপোনালোকে ইয়াত আহিব পাৰে এইবিলাক কিনিবলৈ, কাৰোবাক গিফ্ট দিব আছে যদি দিৱালীৰ কাৰণে। হেপী দিৱালী জানমা। হেপী দিৱালী, হেপী দিৱালী দাদা। এতিয়া আমি আহিছোঁ আমাৰ ডাঙৰ মাহঁতৰ ৰেষ্টুৰেণ্টলৈ খাবলৈ, spicy.com। আপোনালোকে আহিব পাৰে, বহুত ভাল ভাল ডিছেছ বনায় আৰু খায়ো ভাল লাগে। আহিছোঁ। মামা হেপী দিৱালী মামা। এতিয়া আমি অৰ্ডাৰ দিলোঁ মাৰ কাৰণে এটা চিকেন ম'ম', মোৰ কাৰণে এটা নতুন ডিছ আজি দেখিলোঁ, এইটো ট্ৰাই কৰি চাম। চিকেন চংটং ৰোল, চংটং ৰোল মই ইমান ভালকৈ নাজানো। আৰু মানে কি অৰ্ডাৰ দিলি? পেন ফ্ৰাই নুডলছ। এই পেন ফ্ৰাই নুডলছ। এনেইতো মামাই ভালে, এনেই আমাৰ মামাই ইয়াত ভালেই বনায়, কিন্তু আজি আমি অকণমান নতুন ট্ৰাই কৰি চাম। মই এইকেইটা অৰ্ডাৰ দিছোঁ চিকেন, এইটো কি হয় ভণ্টি ৰতি মাত আছে, আহিছে আহি গ'ল। এইটো চয়নিকা মিহঁতৰ অৰ্ডাৰ আহি গ'ল। এইটো পেন ফ্ৰাইড নুডলছ, এইটো মোৰ। আৰু এইটো মোৰ ম'ম', কি কয় ৰোল, চৰি পাহৰি গৈছোঁ। হেলে মায়ে ম'ম', ম'ম' এটা দিবা দেই খাবলৈ। এইফালে আমি পূৰা চুচি বাচি খালোঁ, পূৰা মজা লাগিলে। আপোনালোকে দুলীয়াজান আহিলে ইয়াত সোমাবই আৰু বাছ ষ্টেণ্ড আহিলে পূৰা চুচি খালোঁ, বহুতে টেষ্টি হৈছিলে। আৰু এতিয়া আমাৰ খাই হৈ গ'ল, এতিয়া আমি যাওঁ, এতিয়া চাওঁ আমি ক'ত ফুৰোঁ। এতিয়া মই আৰু ৰক্তিমা দুলীয়াজান কালীবাৰী মন্দিৰত পূজা চাব আহিছোঁ। আৰু এয়া হৈছে কালীবাৰী মন্দিৰ। এই মন্দিৰভাগ ইয়াৰ পাৰ্মানেণ্ট হয়, আমি চাওঁৱে এই পূজা, বহুত ধুনীয়াকৈ পূজা পাতে। ব'লক আজি কেনেকৈ পাতিছে দেখুৱাম আপোনালোকক। পূজাও কৰা হয় ইয়াত, চাওক ইমান ধুনীয়াকৈ ইয়াত পূজা কৰে। আৰু আপোনালোকে ইয়াৰ পৰা ভিউ দেখুৱাই দিছোঁ ৰখিব। আমি পূজা চাই ল'লোঁ, এতিয়া আমি আকৌ গাড়ীলৈ গৈ আছোঁ, মজা লাগিছে চাই। আৰু এতিয়া আমি নামিছোঁ আমাৰ গাড়ীৰ পৰা। আমাৰ ওচৰতে পূজা এখন পাতিছে, আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। এইফালে মই দৰ্শন কৰি লওঁ, বোলো আপোনালোকক দেখাওঁ। হেল্ল' চ' গাইজ, আমি আহি পাই গ'লোহি। তাৰপিছত আমি মুখ হাত ধুই কাপোৰ কানি সলাই ল'লোঁ। আৰু আজি আমাৰ বেছি পূজা চোৱা নহ'ল। আৰু আপোনালোকক আমাৰ নেক্সট ব্লগত দেখুৱাম। আমাৰ বহুতখিনি পূজা চাব আছে আৰু দুলীয়াজানত, আপোনালোকে আমাৰ ব্লগবিলাক চাই থাকিব। চ' গাইজ, আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বাই বাই, গুড নাইট। বাই বাই।